হেল্ল' হেপ্পী নিউ ইয়েৰ সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা থাকিলে আৰু আজি যিহেতুকে 1 জানুৱাৰী সকলোৱে ঘৰত খানা চানা চলি আছে গাইজ আৰু ময়ো ভাবিলোঁ আজি পৰ্ক বনাম মানে পাতত দিম আৰু পৰ্ক সেইকাৰণে ভাবিলোঁ আপোনালোকক অকণমান দেখাম আৰু বিশেষ মই নাজানো এনেই আৰু আপোনালোকক দেখাম বুলি ভাবিলোঁ অলপমান আহে আৰু বাছ আৰু এইখিনি পেষ্টখিনি উলিয়াইলোঁ আদা নহৰু পিঁয়াজ এইখিনি উলিয়াই ল'লোঁ তাৰপিছত এতিয়া আমি পৰ্কখিনিত অলপমান তেল দিম গাইজ দিয়া অকণমান বেছি তেল পৰাই নাই হ'ব বেছি নালাগে এনেও পৰ্কখিনিত অলপমান তেল আছে ইয়াতে চৰ্বি আছে গতিকে ইমান দিয়া নাই এইখিনি অকণমান ইয়াতে এনেকৈ সানি ল'লোঁ আৰু ইয়াতে দিম মই এতিয়া আদা নহৰুৰ পেষ্টখিনি দিম এনেকৈ সানি ল'লোঁ তাৰপিছত আমি এয়া নহৰুৰ পাতখিনি দি দিছোঁ নাজানো কেনেকুৱা হয় আজি ফাৰ্ষ্ট টাইম মানে ট্ৰাই কৰিম আৰু কেনেকুৱা লাগে গাইজ আপোনালোকক জনাম মই বাৰু এতিয়া এইখিনি আমি পাতত দিম ফাটি গৈছে ইয়াতে আৰু এখন পাত দিব লাগিব কলপাত সেইখন ফাটিছে যিহেতুকে গাইজ আৰু এইখন মই এখন ইয়াতে ডাঙৰছে কলপাত দিম আৰু এনেকৈ মেৰিয়াই বান্ধি দিম এতিয়া তাৰপিছত আমি জুইত ভৰাই দিম এতিয়া আমি জুইত ভৰাই দিম আৰু যেতিয়া হ'ব আপোনালোকক দেখাম কেনেকৈ লাগে আজি ফাৰ্ষ্ট টাইমৰ কাৰণে চবে মানে চুঙাত দিয়া পৰ্ক বনাই আজি মই বনালোঁ আপোনাৰ পাতত দিয়া পৰ্ক